বন্ধুসকল স্বাগতম জনাইছোঁ যোৱাবাৰ বন্ধুসকল আপোনালোকৰ এটা ভাল খবৰ লৈ আহিছোঁ। বন্ধুসকল চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা আপোনালোকৰ কাৰণে পদ মুকলি কৰি দিয়া হৈছে। টোটেল নম্বৰ অফ ভেকেঞ্চি মুকলি হৈছে 1149টা। তো বন্ধুসকল এই পদসমূহৰ ওপৰত আপোনালোকে কেতিয়াৰ পৰা অনলাইন আবেদন কৰিব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচৰা হৈছে, আপোনালোকৰ হাইট কিমান বিচৰা হৈছে, লগতে আপোনালোকৰ ডকুমেণ্ট কি বিচৰা হৈছে আৰু আপোনালোকে কেতিয়াৰ পৰা অনলাইন আবেদন কৰিব, সকলোবোৰ কথা মই ভিডিঅ'টো জনাম। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি আপোনালোকে জব আপডেট নৰ্থ ইষ্টত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকে সকলোৰে আগত পাই থাকিব। বন্ধুসকল যিখন নটিছ প্ৰকাশ পাইছিলে সেইখন মই ডাউনলোডিং কৰি লৈছিলোঁ আৰু সেই নটিছ অনুযায়ী মই আপোনালোকক সকলোবোৰ কথা জনাম। আপোনালোকে চাব যে ইয়াত লিখা আছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। তো আপোনালোকে গম পাইছে CISF। ইয়াত আপোনালোকে চাব যে ৰিকুৱাৰমেণ্ট অফ কনষ্টেবল ফায়াৰ মেল। তো আপোনালোকৰ যিটো পোষ্ট মুকলি হৈছে সেই পোষ্টটোৰ নাম হৈছে কনষ্টেবল ফায়াৰ আৰু অনলি মেল কেণ্ডিডেটক মাতা হৈছে এই পোষ্টটোৰ কাৰণে। ঠিক আছে ফ্ৰেণ্ডছ। তাৰপিছত চাব যে আপোনালোকক মান্থলি কিমান টকা দিয়া হ'ব, 21,700 টকাৰ পৰা 69,100 টকা। আপোনালোকে চাব যে ফাৰ্ষ্ট আপোনালোকে কি হ'ব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট যিটো PAT বুলি কয় আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যিটো PST বুলি কয়। ছেকেণ্ড আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব যিটো আপোনালোকৰ OMR কম্পিউটাৰ বেছ হ'ব। আৰু থাৰ্ড আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব DB বুলি কয়। আৰু ফ'ৰ্থ আপোনালোকে চাব যে ডিটেইল মেডিকেল এক্সামিনেশ্যন হ'ব DME। আৰু 5 নম্বৰত আপোনালোকৰ হ'ব ৰিভিউ মেডিকেল এক্সামিনেশ্যন RME। মানে গম পাইছে আপোনালোকৰ যিটো এক্সাম হ'ব সেইটো OMR কম্পিউটাৰ বেছ হ'ব CBT মোড, আৰু যিটো এক্সাম হ'ব সেইটো ইংলিছ আৰু হিন্দী লেংগুৱেজত হ'ব। আপোনালোকৰ যিটো মেৰিট লিষ্ট ওলাব সেইটো আপোনালোকৰ প্ৰদৰ্শনৰ ওপৰত ওলাব। আপোনালোকৰ যি ষ্টেট অনুযায়ী আপোনালোকৰ প্ৰদৰ্শনৰ ওপৰত আপোনালোকৰ মেৰিট লিষ্টটো ওলাব। মানে গম পাইছে ফ্ৰেণ্ডছ। তাৰপিছত ইয়াত চাব আপোনালোকৰ কাৰণে এটা যোনবোৰ মিলিটেঞ্চি আৰু নক্সাল ইফেক্টেড ডিষ্ট্ৰিক্ট হয় তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন ৰখা হৈছে। আৰু যদি এৰিয়া জিলাসমূহৰ ওপৰত এটা তালিকা বনোৱা হৈছে আৰু সেই তালিকাখন ক'ত পাব, এনেকশ্যন 9ত তেওঁলোকে গৈ সেই তালিকাখন পাই যাব। অনলি দ'জ কেণ্ডিডেট হু ফাইণ্ড প্লেচ ইন দ্য চিলেক্ট লিষ্ট এজ পাৰ দ্য এভেইলেবল ভেকেঞ্চি ইন ইচ কেটেগৰী ইন দ্য ষ্টেট ইউটিজ উইল বি কল ফৰ ডিটেইল মেডিকেল এক্সামিনেশ্যন যিটো DME বুলি কয়। তো ইয়াত কি কৈছে মই আপোনালোকক জনাইছোঁ। ইয়াত কৈছে যে কেৱল ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰতিটো শ্ৰেণীত উপলব্ধ খালী পদ অনুসৰি নিৰ্বাচিত তালিকাত স্থান পোৱা প্ৰাৰ্থীসকলকহে কেৱল কি কৰা হ'ব, চিকিৎসা পৰীক্ষাৰ বাবে মতা হ'ব। তাৰমানে গম পাইছে আপোনালোকৰ যি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ শ্ৰেণীত যিবোৰ তালিকাভুক্ত হ'ব তেওঁলোকক যিটো DME বুলি কয় ডিটেইল মেডিকেল এক্সামিনেশ্যনৰ কাৰণে মাতা হ'ব। ইমানে গম পাইছে ফ্ৰেণ্ডছ। তেওঁলোকে এডমিট কাৰ্ডখন ক'ত পাব, অনলি CISFৰ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে এডমিট কাৰ্ডখন পাই যাব। এই অফিচিয়েল ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে সেই লিংকত ক্লিক কৰি ডাইৰেক্ট আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব। মানে গম পাইছে ফ্ৰেণ্ডছ। চাব যে আপোনালোকৰ পে স্কেল কিমান দিয়া হ'ব, 21,700 টকাৰ পৰা 69,100 টকা। তো আপোনালোকৰ ভাৰতীয় নাগৰিক হ'ব লাগিব। আপোনালোকৰ এটা তালিকা দিয়া আছে, আপোনালোকৰ ষ্টেট অনুযায়ী ইয়াত ভেকেঞ্চি কিমানটা আছে মই আপোনালোকক জনাই আছোঁ। মই অসমৰটো জনাম। তো অসমত কিমানটা আছে আপোনালোকে চাব যে অসমত কিমানটা আছে 4 নম্বৰত ইয়াত এণ্টাৰ ডিষ্ট্ৰিক্ট চাব। আণ্ডাৰ ৰিজাৰ্ভৰ কাৰণে 45টা আছে, EWS ওপৰত 11টা আছে, SC কাৰণে 7টা আছে, ST কাৰণে 12টা আছে আৰু OBC কাৰণে 28টা। টোটেল নম্বৰ ভেকেঞ্চি আছে 103টা। ঠিক আছে ফ্ৰেণ্ডছ। ইমানে গম পাইছে। কি কৈছে, এজ দ্য ভেকেঞ্চিজ হেভ বিন এনমাৰ্কড ষ্টেট ইউটি ৱাইজ কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু ছাবমিট অৰিজিনেল ডমিচিল পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট অফ দ্য document verification failing which their candidate will be cancelled for which will not be allowed to appear in the detailed medical examination. তো ইয়াত কি কৈছে মই আপোনালোকক জনাই আছোঁ। যিহেতু খালী পদবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অনুসৰি নিৰ্ধাৰিত কৰা হৈছে। আপোনালোকে গম পাইছে আপোনালোকৰ যিটো খালী পদ হ'ব সেইটো আপোনালোক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল অনুসৰি এইবোৰ নিৰ্ধাৰিত কৰা হৈছে। আপোনালোকে চাব যে প্ৰাৰ্থীসকলে নথি পত্ৰ প্ৰমাণীকৰণৰ সময়ত আপোনালোকৰ যিটো নথি পত্ৰ প্ৰমাণীকৰণৰ সময়ত যদি আপোনালোকে অনলাইন আবেদনৰ প্ৰপত্ৰ তেওঁলোকে সূচিত কৰা ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ অৰিজিনেল অধিবাসী, আপোনালোকে গম পাইছে অধিবাসী মিনছ ডমিচিয়েল এণ্ড কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্থায়ী আৱাসিক প্ৰমাণপত্ৰ, অৰিজিনেল অধিবাসী মিনছ ডমিচিয়েল চাৰ্টিফিকেট আপোনালোকে গম পাইছে স্থায়ী আৱাসিক প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব, যাৰ ফলত তেওঁলোকৰ প্ৰাৰ্থিত্ব তৎক্ষণাত বাতিল কৰা হ'ব আৰু তেওঁলোকৰ বিৱৰণ চিকিৎসা পৰীক্ষাত উপস্থিত হ'বলৈ অনুমতি দিয়া নহ'ব। তো আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন ফিল কৰিব ফৰ্মখন তেতিয়া আপোনালোকৰ ডমিচিয়েল লগত পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব। যদি আপোনালোকে ডমিচিয়েল নহ'লে পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটখন যদি আপলোড নকৰে
তেনেহ'লে আপোনালোকৰ যেতিয়া আমি এক্সাম দিব যাব মিনছ ডিটেইল মেডিকেল এক্সামিনেশ্যন হ'ব তেতিয়া আপোনালোকৰ যদি PRC নহ'লে ডমিচাইল চাৰ্টিফিকেট যদি নাপায় তেনেহ'লে আপোনালোকৰ যদি প্ৰাৰ্থিত্ব তৎক্ষণাত বাতিল কৰি দিয়া হ'ব। তো আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন ফিল কৰিব অকণ কেয়াৰফুলি ফিল কৰিব আৰু আপোনালোকে ডমিচাইল নহ'লে পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটখন আপলোড কৰিব। আৰু যিটো আপোনালোক চাব যে ইছ্যু হ'ব লাগিব ষ্টেট গভৰ্ণমেণ্ট অথৰিটিৰ দ্বাৰা ইছ্যু হ'ব লাগিব। তাৰপিছত চাব ইয়াত কি কৈছে if a candidate produce domicile and permanent residence certificate PRC issued by a state other than the state mentioned in his application, he shall not be allowed to change the state at the time of application. He shall not be allowed to change the state at the time of document verification, and his candidature shall be cancelled straightway. As such, the candidate should fill the applications form very carefully. ইয়াত কি কৈছে মই আপোনাক জনাইছোঁ, যদি এজন প্ৰাৰ্থীয়ে তেওঁৰ আবেদনত উল্লেখ কৰা ৰাজ্যৰ বাহিৰে আন এখন ৰাজ্যৰ দ্বাৰা জাৰি কৰা বাসস্থান স্থায়ী আৱাসিক প্ৰমাণপত্ৰ যিখন আপোনালোকে গম পাইছে PRC প্ৰস্তুত কৰে তেন্তে নথি প্ৰমাণকৰণ আপোনালোকে কৈছে যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকৰ ৰাজ্য সলনি কৰিবলৈ অনুমতি দিয়া নহ'ব। আপোনালোকে ৰাজ্য সলনি কৰিবলৈ অনুমতি দিয়া নহ'ব আৰু তেওঁৰ প্ৰাৰ্থিত্ব পোনপটীয়াকৈ বাতিল কৰা হ'ব। সেয়েহে প্ৰাৰ্থীসকলে আবেদনৰ প্ৰপত্ৰখন অতি সাৱধান পূৰণ কৰিব লাগে। তো ইয়াত কি কৈছে মই আপোনালোকক জনাইছোঁ, ইয়াত কৈছে যে আপোনালোকৰ যোনটো ৰাজ্যত বসবাস কৰে সেই ৰাজ্যৰ বাহিৰে বেলেগ ৰাজ্যৰ PRCখন যদি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকৰ ষ্টেট সলনি কৰি দিয়া নহ'ব আৰু আপোনালোকৰ কেণ্ডিডেট মিনছ প্ৰাৰ্থিত্ব তৎক্ষণাত বাতিল কৰি দিয়া হ'ব। তো যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশ্যন ফিল কৰিব অকণ কেয়াৰফুলি ফিল কৰিব। যদি আপোনালোকৰ কিবা ভুল প্ৰান্তি হয় তেনেহ'লে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ সময়ত কেণ্ডিডেটৰ প্ৰাৰ্থিত্ব বাতিল কৰি দিয়া হ'ব। তো তাত একো ৰিকুৱেষ্ট একো কাম নহ'ব। তো এপ্লিকেশ্যনখন ফিল আপ কৰাৰ সময়ত কেয়াৰফুলি ফিল আপ কৰিব, ইমানে গম পাইছে। তাৰপিছত ইয়াত চাব আপোনালোকৰ কাৰণে ৰিজাৰ্ভেশ্যন ৰখা হৈছে। যোনবোৰ কেণ্ডিডেট SC ST OBC আৰু EWS আৰু এক্স ছাৰ্ভিচমেন হয় তেওঁলোকৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভেশ্যন ৰখা হৈছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচৰা হৈছে, আপোনালোকে 12 পাছ কৰিলেও হ'ব, লগতে আপোনাৰ সায়েন্স ছাবজেক্টৰ লগত আপোনালোকে 12 পাছ কৰে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। আপোনালোকৰ বয়স কিমান বিচৰা হৈছে, ইয়াত 18 পৰা 23 বছৰ বিচৰা হৈছে। আপোনালোকে যদি 5/3/1999 মিনছ আপোনালোকে গম পাইছে 1989 আৰু 2004ৰ ভিতৰত আপোনালোকে যদি জন্মগ্ৰহণ কৰে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। তাৰপিছত চাব আপোনালোকৰ এপাৰেল ৰিলেক্সেশ্যন পাব। আপোনালোকে যদি SC আৰু STত বিলং কৰে তেনেহ'লে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। OBCত বিলং কৰে তেনেহ'লে আপোনালোকে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে। তাৰপিছত চাব আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ হাইট কিমান বিচৰা হৈছে। আপোনালোকে চাব যে হাইট 170 চেণ্টিমিটাৰ হ'লে হ'ব। চেষ্ট আপোনালোকৰ বিচৰা হৈছে 80/85 চেণ্টিমিটাৰ, মিনিমাম এক্সপেঞ্চেছ থাকিব 5 চেণ্টিমিটাৰ, ইমানে গম পাইছে। আপোনালোকৰ যে হিলি এৰিয়াৰ কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ হাইট কিমান হ'ব লাগিব। হিলি এৰিয়াৰ লগতে জম্মু এণ্ড কাশ্মীৰ এণ্ড নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় মিনছ আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে হাইট কিমান দেখা হৈছে 165 চেণ্টিমিটাৰ আৰু চেষ্ট কিমান দেখা হৈছে 78/83। তো মিনছ কোনবোৰ এৰিয়াৰ কেণ্ডিডেটৰ কাৰণে হাইটবোৰ দেখা হৈছে, যোনবোৰ এৰিয়াৰ কেণ্ডিডেট ঘৰৱেল, কামন, হিমাচল প্ৰদেশ, গোৰ্খাছ, ডোগৰাছ, মাৰাঠীছ, ছিকিমিজ, লাডাখিজ, কাশ্মীৰী ভেলী এণ্ড জম্মু এণ্ড কাশ্মীৰ এণ্ড নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে 165 হাইট হ'লে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব, এমালে গম পাইছে ফ্ৰেণ্ডছ। তাৰপিছত আপোনালোকে এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবৰ কাৰণে আপোনালোকে CISFৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব। যদি আপোনালোকে এপ্লাই প্ৰক্ৰিয়া নাজানে তেনেহ'লে মই ইয়াৰ ওপৰত এটা ভিডিঅ' লৈ আহিম, আপোনালোকে মোৰ চেনেলটোত পাই যাব। ইয়াত আপোনালোকে চাব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কি ডকুমেণ্ট বিচৰা হৈছে মই আপোনালোকক জনাই আছোঁ। ইয়াত কি কৈছে, আপোনালোকে এপ্লাই কৰাৰ সময়ত এটা ৰিচেণ্ট স্কেন কৰা কালাৰ ফটো হ'ব লাগিব, যিটো চাইজ হ'ব পাছপোৰ্ট চাইজ ফটো হ'ব লাগিব। যিটো ফটো হ'ব 3 মাহৰ পুৰণা হ'লে নহ'ব, ফটোখন নতুন আপোনালোকে ক্লিক কৰি আপলোড কৰিব লাগিব। লগতে আপোনালোকৰ ফটোখনৰ ফৰ্মেট কি হ'ব লাগিব JPEG আৰু তাৰ চাইজ কিমান হ'ব লাগিব 20 KBতকৈ 50 KB মিনছ 20 KB আৰু 50 KB ভিতৰত হ'লে হ'ব। তাৰ ডাইমেনশ্যন কিমান বিচৰা হৈছে 3.5 চেণ্টিমিটাৰ ৱেইট এণ্ড হাইট কিমান বিচৰা হৈছে 4.5 চেণ্টিমিটাৰ হাইট বিচৰা হৈছে। আপোনালোকে চাব যে ইয়াত কি কোৱা হৈছে, ইয়াত এইটো কোৱা হৈছে যে আপোনালোকৰ যিটো ফটো হ'ব লাগিব সেইটো ভালকৈ ক্ৰপড হ'ব লাগিব, লগতে ফটোখন ভালকৈ ভিজিবল হ'ব লাগিব। আপোনালোকৰ ফেচটো অকণ ভালকৈ মিনছ ব্লৰ হ'লে নহ'ব, ক্লিয়াৰ হ'ব লাগিব, যিটো প্ৰিণ্ট আউট কৰি আপোনালোকৰ ফটোগ্ৰাফটো ক্লিয়াৰ হ'ব লাগিব। যদি আপোনালোকৰ ফটোত কিবা ডিফেক্ট পায় বা ব্লৰ বুলি পায় বা ভালকৈ দেখা নাযায় এপ্লিকেশ্যনত ফৰ্মত তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট কৰি দিয়া হ'ব। তাৰপিছত ইয়াত চাব আপোনালোকৰ যিটো ছিগনেচাৰ হ'ব লাগিব সেইটো স্কেন কৰিব লাগিব, তাৰ ফৰ্মেট JPEG ফৰ্মেট হ'লে হ'ব।
আৰু তাৰ কিমান কেবি বিচৰা হৈছে 10 to 20 কেবি বিচৰা হৈছে তাৰ সাইজ ডাইমেনশন কিমান বিচৰা হৈছে 4.0 সেন্টিমিটাৰ আৰু ওয়েট 2.0 সেন্টিমিটাৰ হাইট বিচৰা হৈছে যদি সিগনেচাৰ হ'ব সেইটো ইলিগেল হ'ব নোৱাৰিব আপোনালোকে যদি ইলিগেল সিগনেচাৰ কৰে তেনেহ'লে আপোনালোকৰ সিগনেচাৰটো ৰিজেক্ট কৰি দিয়া হ'ব মিন্স আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট কৰি দিয়া হ'ব আপোনালোকে নিজৰ ফালৰ পৰা আপোনালোকৰ সিগনেচাৰটো কৰিব তো ইমানলৈ গম পাইছে ফ্ৰেণ্ডছ আপোনালোকৰ ডকুমেণ্ট কি বিচৰা হৈছে মই আপোনালোকক জনাই আছোঁ ইয়াত আপোনালোকে চাব কি ডকুমেণ্ট আপলোড কৰিব লাগিব আপোনালোকৰ যিটো ডকুমেণ্ট আপলোড কৰিব তাৰ ফৰ্মেট হ'ব লাগিব PDF ফৰ্মেট হ'ব লাগিব আৰু আপোনালোকে স্কেন কৰিবলৈ সেই ডকুমেণ্টটো PDF ফৰ্মেটত বনাব লাগিব লগতে মিছ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট সিনিয়ৰ সেকেন্ডাৰী এডুকেশ্যন চাৰ্টিফিকেট সেই সকলোবোৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব ইমানলৈ গম পাইছে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ব 4 মাৰ্চ 2022 তো 4 মাৰ্চ 2022 আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ব আৰু ইয়াত আপোনালোকে চাব যে তেওঁলোকে এটা এডভাইচ দিছে আপোনালোকে ক্লোজিং ডেটলৈকে অপেক্ষা নকৰিব তাৰ আগত অনলাইন এপ্লিকেশ্যন ফিল কৰি ল'ব ক্লোজিং ডেটলৈকে যদি অপেক্ষা কৰে তাত যদি কিবা ডিসকানেকশ্যন হয় মিন্স কিবা ফেইলিয়াৰ হয় তেনেহ'লে আপোনালোকে হেভি লোডৰ কাৰণে ফেইলিয়াৰ হ'ব পাৰে তো তেওঁলোকে আগতে জনাইছে যে আপোনালোকে লাষ্ট ডেটলৈকে অপেক্ষা নকৰিব তাৰ অনলাইন এপ্লাই কৰি ল'ব যদি লাষ্ট ডেটলৈকে অপেক্ষা কৰে তেনেহ'লে হেভি লোডৰ কাৰণে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফিল কৰিব নোৱাৰিব ইয়াত তেওঁলোকে এইটো জনাইছে ইমানলৈ গম পাইছে ফ্ৰেণ্ডছ অনলাইন এপ্লিকেশ্যন ফিজ কিমান ৰাখা হৈছে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফিজ ৰাখা হৈছে 100 টকা মিন্স 100 rupees ৰাখা হৈছে যদি আপোনালোকে SC ST আৰু EWS কেটেগৰী হয় তেনেহ'লে আপোনালোকৰ ফিজটো ৰাখা হোৱা নাই আপোনালোকে ফিজ দিব নালাগে তো ইয়াত আপোনালোকে গম পাইছে তাৰপিছত চাব ইয়াত কি কৈছে আপোনালোকে নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড এণ্ড UPI থ্ৰু দি ফিজটো দিব পাৰিব তাৰপিছত আপোনালোকৰ চালানৰ থ্ৰু দি ফিজটো দিব পাৰিব ফিজ পেইড বাই মোডছ আদাৰ দেন এজ ষ্টেট এবভ will not be accept মানে গম পাইছে ফ্ৰেণ্ডছ আপোনালোকে নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI দি আপোনালোকৰ যিটো পেমেণ্ট হয় সেইটো দিব পাৰিব ইয়াত কি কোৱা হৈছে অনলাইন ফিজ কেন বি পেইড বাই দ্য কেণ্ডিডেটছ আপ টু যিটো অনলাইন ফিজ হ'ব আপোনালোকে 4 তাৰিখৰ আগলৈকে দি দিব ইয়াৰ পিছলৈকে দিলে প্ৰব্লেম হৈ যাব পাৰে তো অনলাইন ফিজৰ আপোনালোকে চাব যে 4 তাৰিখৰ আগলৈকে দি দিব however candidate who wish to make the cash payment through challan of SBI যদি আপোনালোকে কোনোবা কেণ্ডিডেট যদি কেছ পেমেণ্ট কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকে চাব যে তেওঁলোকৰ এটা এগেইনষ্ট চালান এটা জেনেৰেট হ'ব মেড দ্য পেমেণ্ট ইন cash at the branches of SBI within the working hours of the bank up to তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকৰ চালানটো দিব পাৰিব চালান থ্ৰু তেওঁলোকে কেছ পেমেণ্ট কৰিব পাৰিব 7 মাৰ্চলৈকে ইমানলৈ গম পাইছে আৰু তেওঁলোকৰ চালানটো জেনেৰেট হ'ব 4 মাৰ্চলৈকে তেওঁলোকৰ চালান জেনেৰেট হ'ব আৰু 7 মাৰ্চলৈকে তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকৰ কেছ পেমেণ্টটো ব্ৰাঞ্চত গৈ দিব পাৰিব তো ইমানলৈ গম পাইছে ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ আপোনালোকে সকলোবোৰ কথা গম পাইছে যদি আপোনালোকে এই এডভাইচমেণ্টখন পঢ়িব বিচাৰে তেনেহ'লে মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে এই এডভাইচমেণ্টখন পঢ়িব পাৰিব 42 পেজৰ হয় মই সকলোবোৰ পঢ়িব গ'লে টাইম বহুতো প্ৰয়োজন হ'ব আৰু আপোনালোকৰো আমনি লাগিব ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো তোমালোকে আছিলে সকলোকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ